গাইজ গুড মৰ্নিং আৰু ৱেলকাম বেক টু সঞ্জীৱ কিং ইজ বেক। পুনৰ এটা নতুন ভিডিঅ'তে সকলোকে স্বাগত জনাইছোঁ। গুড মৰ্নিং নহয়, একচুৱেলি গুড ইভিনিং হৈ আছে। আৰু মই আগতে জেগাটো দেখাই দিলোঁ, মোৰ লগত থকা মানুহখিনিও দেখাই দিওঁ। ধন আছে, নিকু আছে। আমি আছোঁ বৰ্তমান কিৰণশ্ৰী হোটেল আজাৰা না আজাৰাৰ ওচৰতে। যোৱাবাৰো আহিছিলোঁ। ইয়াত আগৰ ভিডিঅ'টো শ্বুটিঙত আছিলে। এতিয়া বহুত দিন আগৰ পৰা এটা প্ৰগ্ৰেমৰ কাৰণে অলপ লাগি আছিলোঁ, আৰু প্ৰগ্ৰেমটো হয় এয়াৰটেলৰ। মই যোৱা বছৰো কৰিছিলোঁ আৰু আজিও আহিছোঁ। ইয়াৰ মাজে মাজে মই ৰিহাৰ্চেলৰ কিছুমান ফুটেজ দিম, তাতে চাগে গানবোৰ ইমান এটা হেৰি কৰি নিদিওঁ, কাৰণ কপিৰাইট লাগিব। চ' বৰ্তমান আহি পালোঁ ইয়াতে পাৰ্কিঙত। ডাইৰেক্ট আহি পাই কিনে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। অকণমান ব্যস্ত আছিলোঁ। এতিয়া লাহে ধীৰে ইয়াত সোমাম আৰু আজি কি হয়, কি খাওঁ, কি নাচে, সকলো দেখাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ব্লগটো চাই থাকিব। এইটো হ'ল গাইছ এণ্ট্ৰেঞ্চ। এফালেদি আমাৰ ধনক, সি যেনেকৈ আছে যেন ধনী তাৰ ডিঙিত ধৰিহে আছে আৰু। চ' এইফালেদি আমি এতিয়া ভিতৰলৈ সোমাই যাম। য়োগী চব প্লেয়াৰৰ ফটো লগোৱা আছে, যিবোৰ মহান লোক আছিল আমাৰ। আছিল নহয়, এতিয়াও আছে বাৰু। ডাইনিং হল, খোৱা লোৱাৰ ব্যৱস্থা। এইটো খুব ধুনীয়া জেগা গাইজ, কি দেখিব কি বঢ়িয়া লাগিছে। এটা শ্বুটিং কৰিলে কি মজা লাগিব। পুৰা খুব ধুনীয়া আৰু ভাল হ'বই বাৰু। আমাৰ এইকেইটাই কেমেৰা ওলাই লৈছে, ফটো উঠে বোলে। কেমেৰা আনিব লগা নাই, মোৰ মোবাইলটো দুৰ্বল নহয়, ভালেই হয়। চুইমিং পুল, এইটো চুইমিং পুল হয়নে এইটো? অঁ ধুনীয়া জেগা গাইজ, খুব ধুনীয়া জেগা। এইবিলাকত আমি ইমান অহা নহয়। আমি পুখুৰীত গা ধোৱা মানুহ না ধন। ক'ত আহিম চুইমিং পুলত? বহি লৈছোঁ। চ' গাইজ, ইয়াত বহুত ধুনীয়া কিছুমান ফটো উঠিলোঁ, আৰু দুটামান ৰিলছ এনেই খোজকাঢ়া শ্ল' মোশ্যন কিবা কিবি বনাইছোঁ। যদি হয় মিলে ইয়াত লগাই দিম, চাবচোন কেনেকুৱা হয় ক'বচোন। বাকী আমাৰ ইহঁতে পূৰা ফটো মাৰাত ব্যস্ত হৈয়ে আছে। নাচকচোন এবাৰ কিবা এটা। সেনেকুৱা নহয়, মোবাইলটো থৈ কিনে নাচক। এইবোৰ ষ্টুডেণ্টবোৰ মোৰ ষ্টুডেণ্টখিনি ড্ৰেছ পাতি পিন্ধি আৰু বহুত আছে, কষ্টিউম কৰি আছে, চবকে দেখাই আছোঁ। Sanjeev and Ramesh.
হেল্ল' গাইজ, আমাৰ প্ৰগ্ৰেমটো ছাকচেছফুল হ'ল আৰু গোটেই টিমবোৰ ফটো তুলি আছে, মই ফটো তুলি দিয়া। খুব ধুনীয়া প্ৰগ্ৰেম হৈছে। মাজে মাজে ক্লিপ কিছুমান আছে, মই দেখাবৰ কাৰণে চেষ্টা কৰিম, ভিডিঅ'ত ভৰাই দিম। গাইজ, এয়া হৈ আছে নেক্সট গ্ৰুপৰ প্ৰিপেৰেশ্যন। এইবোৰ ছোৱালী এতিয়া নাচিব বাকীবোৰ। গাইজ, আমাৰ 3টা পাৰফৰ্মেঞ্চ শেষ হ'ল ছাকচেছফুলি। লাষ্ট এটা পাৰফৰ্মেঞ্চ আছে নৰ্থ ইষ্ট 7 ছিষ্টাৰ। সেইটো হোৱাৰ পিছত আৰু লাহেকৈ বিদায় দিব পাৰিম, ভাত পানী খাই যাব লাগিব। অলপ ডিস্কো চিস্কো হ'ব, ডিজে ব্ৰাহ্মীণ আহিছে, দেখাই দিম যিমান দেৰি পাৰোঁ মই। গাখীৰত ধামা। আমি নাখাব লগা খানা বহুত আছে, তাৰ পৰা দেখাইছোঁ আৰু বেলেগেতো খাই, আমি নাখালে। দিনা লাগি আছে। এইবিলাক কি হয় গম নাপাওঁ। All right, once again, Denver Nuggets by beautiful people. Come on. চ' গাইজ, ভালে ভালে প্ৰগ্ৰেমটো হৈ গ'ল। এতিয়া চব শেষ হ'ল। আমি এতিয়া ডিনাৰ কৰিম আৰু ঘৰলৈ যাম। এইখিনি লাষ্ট ভিডিঅ'। এইখিনি গোটেই চালাডে, বিভিন্ন ধৰণৰ চালাড। আমি যি চালাড খাওঁ আৰু আলু পিটিকা, বিলাহী পিটিকা, কিবা কিবি এইবোৰৰ কাৰণে বিভিন্ন ধৰণৰ চালাড আছে। ইয়াতে কি ক'ম আৰু, কিছুমানৰ নামেই গম নাপাওঁ, তো দেখাই দিছোঁ। তথাপিও মোৰ প্লেটটো মই লৈ লওঁ, ভাতটো খাই মেলি যাওঁ আৰু। মই বৰ্তমান লৈছোঁ বাঁহীত, মানে প্লেটত বিলাহীৰ বহুত দাম, চবেই গম পায়। আজি বহুত দিন মূৰত বিলাহী খাই আছোঁ। আৰু এইবোৰ বিভিন্ন ধৰণৰ বস্তু আছে, ইমানখিনি নাখাওঁ আমি। ডাইৰেক্ট আৰু ভাত, দালি বা মাছৰ জোল বা মাংসৰ জোল এনেকৈ লওঁ, ইমানখিনি নাখাওঁ। চাগে এতিয়া ভাত নলওঁ, মই ৰুটি ল'ম, তাৰপিছত কিবা এটা নন ভেজ ল'ম আৰু ইমানখিনি নলওঁ আৰু। এই চালাড আছে, সেয়া খাই লৈ যাওঁ আৰু গাইজ। চ' গাইজ, মই নান লৈছোঁ, পনীৰ লৈছোঁ, নেমু কেইপিচমান লৈছোঁ, বিলাহী, তিয়ঁহ আৰু পিঁয়াজ। ইয়াৰ লগত অকণমান মানে মাংস চাংস খালোঁ স্নেক্স হিচাপে আৰু। তো এতিয়া ইমান খাব নোৱাৰি, আমাৰ যিহেতু অভ্যাস নাই। যিমানখিনি সদায় খাওঁ সিমানখিনি খাব লাগে, মোৰ মতে আৰু দেই। তো নৰ্মেলকৈ খাওঁ আৰু ৰাতিপুৱালৈ কমকৈ খাব লাগে। তো খাই লওঁ, তাৰপিছত আকৌ আহি আছোঁ। চ' গাইজ, অৱশেষত শেষ মুহূৰ্তলৈ আহি পালোঁ। ভাত পানী খোৱা হৈ গ'ল। মই ৰুটিয়ে খাইছোঁ আৰু আজি কিবা কিবি মাংস খালোঁ, সেইটো কাৰণে ৰুটি খাই দিলোঁ। আৰু এতিয়া যাওঁ। খুব ধুনীয়াকৈ আজি প্ৰগ্ৰেমটো হ'ল। আৰু প্ৰগ্ৰেমটো মই আৰম্ভণিতে কৈছিলোঁ, এয়াৰটেল যিটো টেলিকম কোম্পানী, তাৰ প্ৰগ্ৰাম হয়। আৰু প্ৰত্যেক বছৰে মই কৰোঁ, মানে বছৰেকী যেনেকৈ এটা প্ৰগ্ৰেম হয় চবৰে, তেনেকৈ বছৰেকী থাকে, তেনেকৈ তেওঁলোকৰো এটা ECF বুলি এটা প্ৰগ্ৰেম হয়। খুব ধুনীয়া হৈছে। লাইক, কমেণ্ট, শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰি থ'ব আৰু চেনেলটোৰ নাম মনত ৰাখিব, সঞ্জীৱ কিং ইজ বেক। চ' আৰু নেক্সট ভিডিঅ'ত লগ পাম। জয় অসম আৰু জয় হিন্দ।